আজি সানডে আৰু সেই মূৰটো ধুইছিলোঁ এতিয়া ফনিয়াইছোঁ ভাত পানী খাই আজৰি হ'লোঁ মানুহজনে মোলে কিবা এটা গিফ্ট আনিছে বোলে এইটো ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলে খুলি চাওঁ আহক কিনো অৰ্ডাৰ দিছে সানডে দিনটো যিহেতু বন্ধ থাকে ভালেই লাগে ঘৰত থাকি নিজৰ বাবে অকমান সময় পোৱা যায় আৰু এইটো পাৰ্চ অৰ্ডাৰ দিছে ব্লেক কালাৰ ভালেই লাগিছে অৱশ্যে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছে আপোনালোকৰ যদি ভাল লাগে আপোনালোকে কিনিব পাৰিব এইটো বেয়া লগা নাই ঠিকে আছে ৰাফ ইউজ কৰিবলৈ এইটো ভাল লাগিছে আবেলি অকমান শুলো এতিয়া ওলাই আহিছোঁ বজাৰৰ ফালে ইয়াত তন্দুৰি ম'ম' খাইছোঁ দুইজনে তন্দুৰি ম'ম'টো খাবলৈ টুথপিক দিছে কেনেকৈ পাওঁ জানো খাব চাওঁ এক্সট্ৰা চামুচ বিচাৰিছিলোঁ চামুচ নাই বুলি ক'লে আৰু টুথপিক দিলে এনেকেই খাইছোঁ টেষ্টটো ইমান ভাল নালাগিলে যিহেতু ম'মৰ লগত সাধাৰণতে আমি চুপটো থাকেই কিন্তু ইয়াত তন্দুৰি ম'মৰ লগত চুপ দিয়া নাই সেইকাৰণে মোক খাই ভাল নালাগিলে দামটো যিমান লৈছে সিমান খাই টেষ্ট নাপালোঁ আৰু এতিয়া আমি আহিছোঁ পাচলি বজাৰলৈ ইয়াত পটল বেঙেনা কিবা কিবি ওলাইছে মূলা চোলা উলিয়াইছে জলফাই ওলাইছে আৰু এতিয়া যিহেতু জলফাই আচাৰ বনোৱা সময় আহি গ'ল কিবা কিবি বজাৰৰ পৰা লৈ লওঁ তেতিয়াহ'লে চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু এইখিনি বজাৰৰ পৰা বস্তু আনিলোঁ জলফাই ল'লোঁ বেঙেনা ল'লোঁ দোৰোণ শাক ল'লোঁ মৰিচা এইখিনি ল'লোঁ কিবা কিবি ৰাতি হৈয়ে গ'ল একো বনোৱা নাই বিশেষ দিনত অলপ আছিলে সেইখিনিকে খালোঁ দুইজনে আৰু এতিয়া ৰাতি শুবৰ সময় হৈ গ'ল ৰাতি মুখ হাত ধোৱাৰ পিছত মই সদায় এনেকৈ নাৰিকল তেল লগাই মুখত অকণ মাছাজ কৰোঁ আৰু শুই যাবো দেওবাৰৰ দিনটো এনেকৈয়ে যায় ঘৰৰ কাম ইটো সিটো কৰোঁতে আপোনালোকৰ বাৰু দেওবাৰ দিনটো কেনেদৰে যায় এতিয়া ৰাতি শুই যাম আৰু একো কাম নাই কাইলৈ ৰাতিপুৱাৰ পৰা আকৌ ডেইলি কাম আৰম্ভ হৈ যাব ৰুটিনখন মোৰ ভিডিঅ'টো ইমানখিনি আছিলে আপোনালোকৰ মোৰ মিনি ব্লগটো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব আজিলৈ আহোঁ তেতিয়াহ'লে বাই বাই গুড নাইট